ওপৰৰ পৰা কেনে এটা ভিউ ইয়াত আহি আছে তো আমি ইয়াৰ পৰা এতিয়া ওলালো এয়া গেটখনৰ হেল্ল' এভৰিৱান তো মই কুলিপ কলিতা আপোনালোকৰ মাজত উভতি আহিছোঁ এতিয়া আকৌ এটি নতুন ভিডিঅ' লৈ তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো টাইম হ'ল এতিয়া ৰাতিপুৱা 5:30 তো মই আছোঁ এতিয়া মোৰ একেবাৰে ভাল লগা এটা জেগাত তো মোৰ ফিল্ডখনত তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ তো চাই থাকক মোৰ লগত ফিল্ডৰ পৰা আহি ফ্ৰেছ হৈ ল'লোঁ তো এতিয়া কিবা এটা খাওঁ তাৰপিছত আজি ক'ত যোৱা হয় কৈ আছোঁ আজি আমি এটা বিশেষ ঠাইত যাম মানে হয়তো সেইটো ঠাইৰ কথা বহুতে জানিব পাৰে বা বহুতে নাজানিব পাৰে বা স্পেচিয়েলি মই নাজানো জনা নাছিলোঁ সেইটো ঠাইৰ কথা তো অলপ আগতে গম পালোঁ তো আমি এতিয়া সেই ঠাইটোলৈকে যাই আছোঁ আমাৰ ইয়াৰ পৰা অৰ্থাৎ ৰঙিয়াৰ পৰা 24 কিলোমিটাৰ হয় তালৈকে চ' আজি সেইকাৰণে আজি মোৰ ব্লগটোৰ জৰিয়তে মানে সেই ঠাইটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ ভিডিঅ'টো চাই থাকক শেষলৈ তো ইয়াকো লগত লৈ ল'লোঁ যিহেতুকে অকলে যাওঁ ভাল নালাগে চ' ইয়াকো লগত লৈ ল'লোঁ কেনে মজা ৰেডি তো বলক আৰম্ভ কৰোঁ তো আমাৰ এইটোৱে হয় তো আজি আমি আহিলোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ কাষৰ ৰিজৰ্ট এখনলৈ তো আপোনালোকে চাই থাকক এইটো হৈছে ভিতৰৰ ভিউ আপোনালোকে দেখিছে তো ইয়াৰ ভিতৰত আপুনি অহাৰ লগে লগে তো এনেকৈ আপোনালোকে এণ্ট্ৰি হ'ব এণ্ট্ৰি হোৱাৰ লগে লগে এনেকৈ আপোনালোকে দেখিবলৈ পাব সুন্দৰ এটা পৰিৱেশ চাই থাকক ইয়াতে আমাক সুন্দৰকৈ স্বাগতম জনালে পাগলাদিয়া ৰিজৰ্টলৈ তো এইটো এটা সুন্দৰ পৰিৱেশৰ মাজত আজি আমি আহিবলৈ পালোঁ তো আপোনালোকেও আহিব চাওকচোন কি সুন্দৰ এটি পৰিৱেশ তো আমি এতিয়া আছোঁ পাগলাদিয়া ৰিজৰ্টত তো ইয়াত প্ৰায় 200 বিঘা এলেকা হয় তো গোটেই এলেকাটোত প্ৰায় আমি চবফালে কেৱল ৰঙালাও পানীলাও আৰু এইফালে দাদাহঁতে কৰি আছে তো এইফালে আছে তিয়ঁহৰ খেতি দেখাই আছোঁ একেলগে গোটেইখিনি তো চাই থাকক আমাৰ লগত গোটেইখিনি দেখাই আছোঁ চ' আপোনালোকক মই যিটো এটা নাজাৰা দেখাব যাই আছোঁ মানে এই যিটো মানে এই 200 বিঘা মাটিৰ যিটো এটা মানে নাজাৰা তো ইয়াত যিমান খেতি হয় তো আপোনালোকে দেখিলে আচৰিত পাব তো চাওক আপোনালোক মই নিজে দেখাই আছোঁ আপোনালোক বিলিভ নকৰিব তো দেখাই আছোঁ আপোনালোক মই নিজে তো চাই থাকক তো এইফালে চাওক আপোনালোকে যিমান দূৰলৈকে চাই তো কেৱল মানে ৰঙালাও মাটিলাও মানে আৰু পানীলাও সেইবোৰেই কেৱল সেই আগৰ ফালে আছে আপোনাৰ তিয়ঁহৰ খেতি তো ইয়াৰ একদম আগৰ ফালে আছে আপোনাৰ পানীলাওৰ চাং আছে সেইফালে কেৱল পানীলাও তো ইয়াত এইবিলাক হ'ল ৰঙালাও তো আপোনালোকে চাব পাৰে কিমান ৰঙালাও আছে কেৱল ৰঙালাওৰ সাগৰ বুলি ক'লেও ভুল নহয় ইয়াত তো চাওক ইয়াৰ ৰঙালাও আৰু কমচে কম হয়তো চাগে কেইদিনমান পিছতে ছিঙিব পৰা হ'ব ৰঙালাও তো তেনেকৈ ইয়াত বহুত আছে মানে
এটা এইটোৱে নহয় মানে ষ্টাৰ্ট হৈছে লগাটো এইফালে আৰু আছে এয়া চাওক তো এয়া আৰু আছে তো ভাবি চাওক 200 বিঘা মাটিত যেতিয়া মানে খেতিটো কিমান ইয়াৰ পৰা কিমান মানে প্ৰফিট হ'ব তো এটা মানে আমাৰ নৱপ্ৰজন্মৰ কাৰণে মানে এটা ডাঙৰ মানে উদাহৰণ বুলি ক'লেও ভুল নহয় তো এনেকৈ মানে দেখিলে ইয়াত মানে ভাল লাগে এনেকৈ দেখিলে কিবা এটা তো চাওক ইয়াত ৰঙালাও লাগা অলৰেডি ষ্টাৰ্ট হৈ গৈছে তো কিমান ৰঙালাও লাগিছে আপোনালোকে চাওক কিমান ৰঙালাও কিমান মানে শ মাটি বিঘাত ৰঙালাও কেৱল ৰঙালাও কেনে এটা শান্তিৰ পৰিৱেশ মানে না কিবা মানে যান্ত্ৰিকতা না কিবা মানে একদম মানে শান্তিৰ পৰিৱেশ এটা আৰু দেশ মানে ইয়াত থাকি ভাল লাগে তো মানে কি আহিলে যাব মন নাযায় আৰু কিবা এটা শান্তি আছে ইয়াত ভাল লাগিছে কিবা এটা প্ৰত্যেকটো বস্তুই আছে বেঙেনাৰ পৰা আদি কৰি মানে এইফালে অমিতা মাটিত লাগি থাকে বুলি ক'লে মাটিত লাগি আছে ক'ব লাগে মাটিত লাগি থকা বুলি ক'লেও ভুল নহয় মানে চাওকচোন অমিতাৰ গছ এইফালে মানে কিমান কি এইফালে নিমৰ পুলি অমিতাৰ গছ চাওক ক'ত লাগি আছে মাটিত লাগি থকা বুলি ক'লেও ভুল নহয় মানে চাওক আমাতকৈও চাপৰ গছ মানুহতকৈও চাপৰ গছ ক'বলৈ গ'লে মাটিত লাগি থকা বুলি ক'লেও ভুল নহয় তো এইফালে সেয়া অমিতা মাটিত লাগি আছে কিমান ডাঙৰ ডাঙৰ মাটিত লাগি আছে ইমান আৰু প্ৰত্যেকটো ইয়াত কোনো ধৰণৰ মানে ইয়াত সুধিলোঁ ইয়াৰ কৰ্তৃপক্ষক মানে ইয়াৰ বস্তুৱে মানে ইয়াত ৰিজৰ্টৰ মানুহ ইয়াত যিমান মানুহ আহে গোটেইখিনি মানুহক মানে খাদ্য যিখিনি বস্তু দিয়া হয় ইয়াৰ পৰাই মানে ইয়াত যিখিনি মানে হয় তাৰ পৰাই দিয়া হয় মানে ইয়াত যিখিনি মানে খেতি কৰি হয় মানে বেছিভাগ বস্তুৱে আৰু ইয়াৰ পৰাই মানে শাক পাচলি ইয়াৰ পৰাই দিয়া হয় আৰু অমিতা বা বিভিন্ন ধৰণৰ বস্তু মানে সেইফালে আছে তিয়হ আমি দেখাই আছোঁ অলপ লাহেকৈ তিয়হ আছে সেইফালে তো চাই আছোঁ ইয়াৰ পিছফালে আছে তিয়হ আমাৰ পিছফালে ইয়াত তিয়হ আপোনালোকে চাব পাৰে কিমান ডাঙৰকৈ কৰা আছে মানে চাং দিয়া আছে ইয়াত মোৰ পিছফালে যিমান দেখা পায় আপোনালোকে এনেকৈ চাঙেই দেখা পাব তাৰপিছত আছে আকৌ লাও আছে তাৰপিছত আকৌ লাও আছে এই ৰিজৰ্টখনৰ এতিয়া আমি পিছফালে আছোঁ কেনে এটা মানে শান্তিৰ জেগা ইয়াত না কিবা হাই উৰুমি আছে না কিবা আছে তো ভাল লাগি আছে মানে আহি যাব মন যোৱা নাই এতিয়া তো মোৰ পিছফালে আছে পাগলদিয়া নদী দেখাই আছোঁ আপোনালোকক ওপৰৰ পৰা কেনে এটা ভিউ ইয়াত আহি আছে তো সেইফালে আছে ৰিজৰ্টখন এইফালে নদী মাজত এয়া মানে বতাহ বলি আছে মানে কিবা এটা ভাল লাগি আছে মানে কি এটা মানে সুন্দৰ আপোনালোক আহিলে গম পাব ইয়াত ভাল লাগি আছে ইয়াৰ কাম চলি আছে এতিয়াও কাম শেষ হোৱা নাই গোটেইখিনি তো সেইফালে চাওক ইয়াত এতিয়াও কিবা কিবি কৰিব চাগে আৰু এইফালে কাম কৰিয়ে আছে মানে বাঁহৰ কিবা কিবি কামি কিবা কিবি বনাই থোৱা আছে সেইফালে বাঁহৰ কিবা কিবি কামি বনাই থোৱা আছে তো সেইফালে তাত আপোনালোকে মাজত যায়ো বহিব পাৰে সেইফালে আপোনালোকে তাত মাজত যায়ো বহিব পাৰে তালৈকো যাম আমি তো প্ৰথমে আপোনালোকে ইয়াৰ পৰা ভিউটো চাই লওক এবাৰ তো আপোনালোকে প্ৰথমে একবাৰ ইয়াৰ পৰা ভিউটো চাই লওক অলপ ফটো চটো উঠি ল'লোঁ এতিয়া ইয়াৰ পৰা নামো লাহেকৈ আমি আৰু আছে ইয়াত চাব লগা তো ইয়াৰ কাম চলি আছে এতিয়াও ভালকৈ মানে গোটেইখিনি কমপ্লিট হোৱা নাই চলি আছে এতিয়াও তো ইয়াত কাম চলি আছে দেখাই আছোঁ
কাম চলি আছে পুৰা একদম। তো ইয়াত এনেকুৱাকৈ আছে ঘৰ, মানে ইয়াত এনেকৈ বনাই দিয়া হৈছে, এনেকৈ বহিব পাৰে ইয়াত আপোনালোকে মাজত একেবাৰে পুৰা একেবাৰে মাজত আৰু বনাই আছে সেইটো এটা, সেইফালে দেখিছে সেইটো এটা কাম চলি আছে, সেইফালে এটা বনাই আছে। তেনেকৈ আৰু বহুতকেইটা এনেকৈ বনোৱা হ'ব ইয়াতে, মানে এনেকৈ বনাই আছে। এইটো কমপ্লিট হৈছে অলৰেডি। তো গাইছ আপোনালোকে দেখিবলৈ পালে এই ৰিজৰ্টখনটো এনেকৈ এণ্ট্ৰি কৰিছিলোঁ আমি, আপোনালোকে খেতিডৰা দেখালোঁ। তো এইখনে এখন সুন্দৰ ৰিজৰ্ট হয়, যিখন পাগলাদিয়া নদীৰ ওচৰতে নতুনকৈ নিৰ্মিত হৈছে। তো আপোনালোকে আহিব, চাব ইয়াৰে যিটো মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব। দেখিছে এই ঘৰটো কি সুন্দৰকৈ এনেকৈ বনোৱা হৈছে, তো এইটো বনাই আছে। তো এনেকৈ সুন্দৰ লাগিব, আপোনালোকেও আহিব চাব, ওচৰতে হয় সকলোৰে। তো আমি ইয়াৰ পৰা এতিয়া ওলালোঁ। এয়া গেটখনৰ মেইন, এইফালে আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড়, এইফালে আৰু দাদাহঁতে কাম কৰি আছে এতিয়ালৈ পুৰা একদম। আপোনালোকে পাগলাদিয়া ৰিজৰ্টখন দেখিলে, তো আমি তাৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি নলবাৰীলৈ যাম, তো আপোনালোকে চাই থাকক। তো আমি আহি পালোঁ এতিয়া ঘৰ। তো আপোনালোক যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে তো আপোনালোকৰ মৰম আৰু সঁহাৰি এনেদৰে দি থাকিব। তো আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। তো আজিলৈ বাই বাই, জয় আই অসম।